Hello guys, welcome back to my YouTube channel. আপোনালোক মোৰ YouTube channel পুনৰবাৰ স্বাগতম। তো কালি তো আপোনালোকে ভিডিঅ' দেখিছিলে যে মোৰ ঘৰত ব্ৰইলাৰ চিক্স আহিছিলে 101টা 100টা অৰ্ডাৰ কৰিছো, এটা বেছি কৰি দিছে। তো কালি এটা কথা হ'ল, মই সিহঁতক যোনটো এনেকৈ ব্ৰুডিঙত এটা ব্ৰুডিঙত ৰাখিছিলোঁ এক লগত, কিন্তু এটা ব্ৰুডিঙত ৰাখিলে কি হয়, সিহঁতে এটাৰ ওপৰত এটা উঠি থাকে আৰু পিছত মৰ্টেলিটিৰ চান্সটো বেছি থাকে অলপ। তো সেইবাবে মই সিহঁতক এতিয়া দুটা ব্ৰুডিং কৰি দিছোঁ, এইটোত 50টা আৰু এইটোত 50টা, মানে এটা বেছি 51টা আছে ইয়াতে এনেকৈ ৰাখিছোঁ। কিন্তু লাইট ইয়াতে এটা দিয়াৰ কাৰণে অকণমান প্ৰব্লেম হৈছে, আৰু এটা লাইট দিব লাগিব ইয়াতে। এটা লাইট দিয়াৰ কাৰণে গোটেইকেইটা চৰাই গৈ এক জেগাতে থোপা খাই থাকে। তো সিহঁতক আমি আৰু এটা লাইট দি পেলাই অকণ ভাগ কৰি দিব লাগিব। এতিয়া ৰাতিপুৱাৰ সময়, আপোনাৰ ৰাতিপুৱা 7:30 7:30মান বাজিছে। তো মই তলত কি কৰিছোঁ, পেপাৰ পাৰি দিছোঁ, কালি পেপাৰ পাৰি দিছোঁ, তাৰ পৰা আকৌ এটা নতুন পেপাৰ পাৰি দিছোঁ। ইয়াতে চাব পাইছোঁ, ইয়াতে পাৰি দিছোঁ, ইয়াতে পাৰি দিছোঁ। পেপাৰখন চেঞ্জ কৰি থাকিব লাগে সদায়। সিহঁতক কালি ৰাতি দানা দিছিলোঁ, দানাটো খাইছে, এতিয়ালৈকেতো একো প্ৰব্লেম হোৱা নাই, এটাও মৰ্টেলিটি হোৱা নাই। যিমানকেইটা আছে সিমানকেইটাই আছে, ভালদৰে আছে। এটা দুখৰ খবৰ আছে, মোৰ বহুত দুখ লাগি আছে, সেইটো আপুনি নেক্সট ভিডিঅ'টোত গম পাব। তো সেইটো বাদ দিয়ক, এতিয়া আমি ইফালে ইহঁতক হেৰিটো দিম। এতিয়া আমি সিহঁতক দানা দিম আৰু পানী দিম। মই কি কৰিছোঁ, তেতিয়াতো ঠাণ্ডা বতৰ, ঠাণ্ডা দিন, তো সেইবাবে কি কৰিছোঁ, মই সেইটো কুহুমীয়া গৰম পানীত চেনি পানী আৰু এই মেডিচিনটো টেট্ৰাচাইক্লিন, চাই লওক টিটো কাটা খাই গৈছে ফালোতে, টেট্ৰাচাইক্লিন এই মেডিচিনটো মিক্স কৰিছোঁ, মিক্স কৰি সিহঁতক খাবলৈ দিম। তো গাইজ, সিহঁতক মানে পানীৰ পাত্ৰকেইটা দি দিছোঁ, সিহঁতে ভাল খাই আছে, ধুনীয়াকৈ খাই আছে। কেইটা মানে খাবলৈ পোৱা নাই, সেইটো কাৰণে বেলেগ কিবা ব্যৱস্থা এটা কৰিব লাগিব। পিছে আপুনি পোৱালিকেইটা চাইছে, আপোনালোকে কেনেকুৱা পাইছে পোৱালিকেইটা? লৰা ঢাপলি কৰি আছে, ভাল লক্ষণে হয়। আৰু পানীত এই যোনটো মই মেডিচিনটো দিলোঁ টেট্ৰাচাইক্লিনটো কিহৰ কাৰণে দিলোঁ, কাৰণ সিহঁতে কণীৰ ভিতৰত থাকোঁতে যিখিনি খায়, কি খায়, সেইখিনি এই মেডিচিনটোৱে বাহিৰ কৰি উলিয়াই দিয়ে। আৰু যদি ভৱিষ্যতে যদি কিবা বেমাৰ ল'বলগীয়া হয়, CRD হওক বা নিমুনিয়া হওক, যি হওক, সেই বেমাৰটো পোৱাৰ চান্সটো কম থাকে এই মেডিচিনটো দিলে। আৰু চেনি পানীটো দিছোঁ কিহৰ কাৰণে, চেনি পানীটো থাকিলে আপোনাৰ তাৰ এই পোৱালিটো কি হৈছে, জোপোকা মাৰি আছে, কিয় বা জোপোকা মাৰি আছে, অলপ এইখিনিতে দিয়ক। কৈ আছিলোঁ যে এই মেডিচিনটো আপোনাৰ মানে কি খালে কি হয়, সেইটোৱে প্ৰব্লেম, যে কোনো যদি বেমাৰ সিহঁতৰ ভৱিষ্যতত আহিবলগীয়া হয়, তেতিয়া এইটো প্ৰতিকাৰ পাব পাৰে, চান্স নাথাকে বেমাৰটো অহা। আৰু চেনি পানীৰ কথা কৈছিলোঁ, চেনি পানীটো দিলে কি হয়, তেওঁলোকে পানীটো যেতিয়া বেছি খায়, মিঠা মিঠা পায়, পানীটো বেছি খায়, পানীটো বেছি থাকিলে ডাইজেষ্ট শক্তিটো বেছি হয়, আৰু দানাটো খায়, আৰু দানাটো খালেহে সিহঁতে ডাঙৰ হ'ব। সেইকাৰণে এতিয়া সিহঁতৰ দানাৰ পাত্ৰটো উঠাই দিওঁ। এয়া চাওক দানা পাত্ৰটো, দানা পাত্ৰটো উঠাই দিলোঁ, ইয়াতো উঠাই দিওঁ দানা পাত্ৰটো। ইয়াতে যে যোনটো মই পইলটো ৰাখিছিলোঁ, এই পইলটো এটা প্ৰব্লেম হৈছে, তাৰ ভৰিটো চাই অকণমান ফুলি আছে, ভৰিটো ফুলি আছে, কিয় ফুলি আছে ক'ব পৰা নাই। দানাটো ফুল কৰি ৰাখিব, তেতিয়া সিহঁতে খাই থাকিব, দি থাকিলে হয়। সিহঁতৰ দানাটো খাই আছে। বন্ধুসকল, মইতো বৰ্তমান এই ভিডিঅ'টো বনাই আছোঁ, মই আপোনালোক দেখাবলৈ যে 100 মুৰ্গী আমি পালন কৰিলে কি কি কৰিব লাগে।
মুৰ্গী পালনত কি কৰিব লাগে ব্ৰইলাৰত কেনেকুৱা ধৰণৰ নিয়ম মানিব লাগে কেনেকুৱা মেডিচিন দিব লাগে কি কৰিব লাগে মই প্ৰত্যেক দিনে আপোনালোকক ভিডিঅ' দি যাম আৰু এই 100 ব্ৰইলাৰ পালনৰ যদি মোৰ কিবা ছাকচেছ হওঁ তাৰ ফিউচাৰত মই তাতকৈ অধিক ব্ৰইলাৰ পালিবৰ কাৰণে মই চেষ্টা কৰিম আৰু আপোনালোকে মোৰ চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ তো বাই বাই